Hello everyone, নমস্কাৰ মই ৰিতাশ্ৰী আপোনালোক সকলোকে মোৰ চেনেলৰ অন্যটি নতুন ভিডিঅ'লৈকে স্বাগতম জনাইছো কি খবৰ সকলোৰে ভালে আছে নে সকলো সো আজি মই মাজলৈ এটা ভিডিঅ' লৈ আহিছো আৰু ভিডিঅ'টো হৈছে এয়া এইখিনি দেখিছেনে গাজৰ অলপমান মই এনেকৈ ৰুকি ৰাখিছো আৰু এইখিনি পৰা এটা মই গাজৰৰ হালৱা বনাম আৰু কেনেকৈ বনাও সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আশা কৰিছো আপুনি ভিডিঅ'টি চাই ভাল পাব আৰু ভিডিঅ'টি চাই যদি ভাল পায় লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে ফাৰ্ষ্ট টাইম মোৰ চেনেলটো ভিজিট কৰিছে তেওঁলোকে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব বুলি মোৰ আশা থাকে ঠিক আছে ভিডিঅ'টি আৰম্ভ কৰিব লৈছো চাই থাকিব এইখনলৈকে আৰু এতিয়া গাজৰ হালৱা বনাবৰ বাবে মই প্ৰায় 5-6টা মান লৈছো দেই গাজৰ আৰু এই গাজৰখিনিতে মই ভালকৈ বাকলিখিনি এনেকৈ চুচি লৈছো আৰু এতিয়া গাজৰ কিটাৰ পৰা মই ভালকৈ বাকলিখিনি চুচি ললো আৰু এতিয়া ভালকৈ মই ধুই আনিলো দেই গাজৰ কিটা আৰু এখন ৰুকনি লৈ লৈছো এতিয়া ৰুকনিখনৰ সহায়ত মই ভালকৈ গাজৰ কিটা ৰুকি লৈছো আৰু এইখিনি দেই গাজৰখিনিতে মোৰ ৰুকি মেলি হৈ গৈছে ইয়া চাওকচোন আৰু এতিয়া মই গাখীৰখিনি ভালকৈ উতলাই লম হালৱাখিনি দিবৰ বাবে আৰু এতিয়া মই ইফালে পেনখনো পাতি ৰাখিছো হেফালেও বনাম এতিয়া আপোনালোকক দেখাই আছো আৰু এইখিনিও আৰু গাখীৰখিনি এতিয়া প্ৰায় উতল আহিছে আৰু এইখিনি আমাৰ ঘৰৰ গাখীৰে হয় দেই ঘৰৰ আমাৰ গৰু গাখীৰ হয় আৰু আপোনালোকৰ লগত যদি ঘৰৰ গৰু গাখীৰ নাই তেতিয়া আপোনালোকে আমুল তাজা দিও বনাব পাৰিব আমুল তাজাটো দিলেও খাবলৈ টেষ্টি হয় বাৰু আৰু এতিয়া ভালকৈ উতলটো আনি লৈছো মই আৰু খুব ধুনিয়া হৰ এটা উঠে ওপৰত যেটো ঘৰৰ একদম পিয়ৰ গাখীৰ হয় আৰু এতিয়া এইফালে পেনখন বহাই দিছো আৰু এইফালে এইখিনি গাখীৰখিনি গৰম হৈ আছে আৰু পেনখন অকমান গৰম হৈছে আৰু এতিয়া মই ইয়াতে আজি অৱশ্যে আমাৰ ঘৰত বস্তু এটা কমি আছে নহয় হেৰি গৰুঘি নাই সো এটো কাৰণে মই ৰিফাইন তেলে কাম চলাব লাগিব আপোনালোকৰ লগত যদি গৰুঘিও আছে তেলে গৰুঘিকে ইউজ কৰিব খাবলৈ বেছি টেষ্টি হয় আৰু এতিয়া মই ৰিফাইন তেলকে দি দিছো আৰু ভিডিওটো অকমান আন্ধাৰ পাব পাৰে দেই যেটো মই সন্ধিয়া সময়তে শুট কৰিছো এতিয়া ইভিনিং চাহ খাবৰ মানে অকমান মই গাজৰৰ হালৱা বনাম বুলি ভাবিছো সেইটো কাৰণে অকমান আন্ধাৰ পাব পাৰে আৰু ভিডিওটো বেছি দিব নালাগে দেই অকমানে দিছো মই তেল বহুত বেছি হৰকে নাই দিয়া আৰু এইখিনি দেখিছেনে বাৰু এইখিনি কিচমিচ অলপমান মই লৈ লৈছো এইখিনিতে মই ফ্ৰাই কৰি লম কাঠ বাদাম বা এলমন্ড বাদাম এনেকুৱাবিলাক দি দিব পাৰিলে ভাল আৰু হালৱাটো খাবলৈ কিন্তু মোৰ লগত নাই যিহেতু সো সেইটো কাৰণে মই এয়া কিচমিচে কাম চলাম আৰু আজি দেই কিচমিচখিনিতে ভালকৈ অকণমান ফ্ৰাই কৰি লওঁ ফ্ৰাই কৰিছোঁ আৰু এইকেইটা কিচমিচকেইটা প্ৰায় হৈ গৈছে আৰু অকণমান মই ফ্ৰাই কৰি লৈছিলোঁ ফাৰ্ষ্টতে এইকেইটা এতিয়া কাঢ়ি লৈছোঁ আৰু এতিয়া তেলখিনি প্ৰায় গৰম হৈছে আৰু ইয়াতে এতিয়া মই তেজপাত আৰু দুটা হেৰি লৈছোঁ ইলাচি লৈছোঁ এইখিনি দি দিছোঁ অকমান ভাজি লৈছো এইখিনি আৰু এইখিনি হৈ গৈছে এতিয়া ভাজি ইয়াতে মই এতিয়া গাজৰখিনি এড কৰিব পাৰিম আৰু গাজৰখিনি ইয়াতে এড কৰি দিছো
ভালকৈ এতিয়া এইখিনি লৰাই সিজাব লাগিব পানীখিনি আচলতে শুকাই ল'ব লাগিব গাজৰৰ পৰা এটা পানী ওলাই যে সেই পানীখিনি এতিয়া ভালকৈ ভাজি এনেকৈ মই শুকুৱাই ল'ম অলপ সময় লাগিব দেই ভাজোতে কিন্তু অকণমান টাইম লাগে আৰু ভাজোতে তেতিয়া খাবলৈ আচলতে ভাল হয় আৰু একেবাৰে মই ল' ফ্লেমত ৰাখিছোঁ গেছটো এইখিনি এতিয়া এনেকৈ অকণমান ভাজি ল'ম আৰু মই দেখাই আছোঁ বাৰু দেই ভিডিঅ'টো গোটেইটো আৰু এইখিনি গাজৰখিনিকে ভাজোতে অকণমান টাইম লাগে বাৰু দেই টাইম মানে পানীটো ভালকৈ শুকাব লাগে যে নহ'লে খাবলৈ ইমান টেষ্টি নহয় আৰু ভালকৈ ভাজি লৈছোঁ এতিয়া পানীখিনি মই শুকাই ল'ব লাগিব ভাজি আৰু পানীটো অকণমান শুকালে আৰু মই গাখীৰখিনি দিব পাৰিম আৰু গাখীৰখিনিটো গৰম কৰি থোৱা আছে বুলি দেখিলেই নহয় আৰু যিহেতু ভিডিঅ'টো মই এতিয়া ৰাতি মানে সন্ধিয়া সময়ত শ্বুট কৰি আছোঁ আৰু অকণমান আন্ধাৰ পাব পাৰে তাৰ একদম বেয়া নাপাব দেই ভাজি লৈছোঁ ভালকৈ প্ৰায় পানীখিনি শুকাইছে আৰু গাজৰখিনিৰ পৰা আৰু এইখিনি চাওকচোন গাজৰখিনিকে ভাজি থাকে যে ইমান ধুনীয়া কালাৰ এটা আহে চাওকচোন কিমান ধুনীয়া কালাৰটো খুব ভাল লাগে ন এই কালাৰটো আৰু আচলতে মই গাজৰটো চাটনি কৰিও ভাল পাওঁ দেই খাই চালাড বনাই খাই ভাল লাগে আৰু এইখিনিও এনেকৈ ভাল লাগে হালোৱা কৰিলে আচলতে কালাৰটোৰ কাৰণেই ভাল লাগে খুব ধুনীয়া যে কালাৰটো গাজৰৰ কালাৰটো ভাল লাগে ন আৰু এইখিনি দেখিছেনে বাৰু চাওকচোন গাজৰৰ পানীখিনি প্ৰায় শুকাই গৈছে এতিয়া মই ইয়াতে গাখীৰখিনি এড কৰিব পৰা হৈছোঁ আৰু ল' ফ্লেমত প্ৰায় মই 15 মিনিটমান ভাজিছোঁ আৰু এতিয়া ইয়াতে গাখীৰখিনি ধুনীয়াকৈ এড কৰি দিম আৰু কালাৰটো চাওকচোন কিমান ধুনীয়া হৈছে খুব ভাল লাগে ন এই গাজৰৰ হালৱাৰ কালাৰটো এতিয়া অকণ মই উতল আহিবলৈ দিম আৰু অকণমান গাখীৰ প্ৰয়োজন হ'ব পাৰে দেই তেতিয়া মই এড কৰিম অকণ পাছতে আৰু ইয়াতে এতিয়া চেনি অকণমান মই এড কৰিব লাগিব আৰু এইখিনি ধুনীয়াকৈ উতল আহিছে আৰু ইয়াতে এয়া চেনি অকণমান এড কৰি দিছোঁ চেনি বেছি এড নাই কৰা দেই চেনিটো আমি অকণমান কম খাওঁ আমাৰ চেনিটো ইমান খোৱা নহয় চাহতটো আমি চেনি নাখাওঁৱেই লৰাই দিছোঁ অকণমান উতলটো আহকচোন আৰু অকণমান মই গাখীৰ এড কৰিম ইয়াতে গাখীৰখিনি দিয়াৰ পাছত এতিয়া এইখিনি মই ভালকৈ উতল এটা আনিম আৰু অকণমান মই গাখীৰখিনি শুকাই দিম আৰু তেতিয়া খাবলৈ ভাল হ'ব এইখিনিতে অলপ দেৰি হওকচোন আৰু এতিয়া এইখিনি গাজৰৰ হালোৱাখিনি প্ৰায় হ'লগৈ আৰু এতিয়া ৰাখি দিব পাৰিম মই আৰু এই খিচমিচ কেইটামান মই ভাজি ৰাখিছিলোঁ যে একদম ফাৰ্ষ্টতে সেইখিনি দি দিম এতিয়া ওপৰতে এনেকৈ দি দিছোঁ আৰু এতিয়া এইখিনি চাওকচোন এইখিনি গাজৰৰ হালোৱাখিনি একদম ৰেডি হৈ গৈছে খাবৰ বাবে আৰু কালাৰটো চাওকচোন ইমান ধুনীয়া লাগিছে আৰু এইখিনিতে গাজৰৰ হালোৱাখিনি মই খাবৰ বাবে উলিয়াই লৈছোঁ আৰু কিচমিচ কেইটা যে ভাজি ৰাখিছিলোঁ সেইখিনি এতিয়া ওপৰতে এনেকৈ ছটিয়াই লৈছোঁ আৰু সো আজি ৰেচিপি ভিডিঅ'টো ইমানখিনিয়ে আছিলে ভিডিঅ'টি চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ'টি চাইছে তেওঁলোকে প্লিজ মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব বুলি মোৰ আশা থাকিল আৰু গাজৰৰ হালৱাৰ ৰেচিপিটো আপোনালোকে বাৰু এনেকৈ বনায়নে নে কেনেকৈ বনায় প্লিজ কমেণ্টছ কৰি সেয়াও জনাবলৈ নাপাহৰিব তো আজিলৈ আহিছোঁ নতুন ভিডিঅ' বা ব্লগছত আকৌ লগ পাম তেতিয়ালৈকে আপোনালোক সকলো ভালে থাকক আৰু সুস্থ হৈ থাকক লাভ ইউ অল এণ্ড বাই